নমস্কাৰ ৰাইজসকল মই আজি আপোনালোকক ইমন হেচৰিজত গৈ পেলাই কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰে মই আপোনালোকক দেখাই দিছোঁ বহুত সিম্পল প্ৰসেছ হয় আপোনালোকে ইয়াত এই URL টো টাইপ কৰিব লাগিব এই URL টো হ'ল http তাৰ পিছত আপোনালোকে যাব imonhatcheries.com imonhatcheries.com তেতিয়া আপোনালোকৰ এখন হোম পেজখন খোল খাই যাব ইয়াত আপোনালোকে দেখিছে অপচনছ কিটা আছে হোম পেজত এখন হল আপোনাৰ মেনু হোম গ্যালাৰি আৰু ভ্যালু শপ ইয়াৰ আপোনাৰ লাষ্ট অপচনটো যোনটো আছে হেতুত ক্লিক কৰিব এখনে আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম খোল খাই যাব এখন হল আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম আৰু এই ফৰ্মখনত আপোনালোকে এই বস্তুখিনি ফিল আপ কৰিব লাগিব ফাৰ্স্ট হল আপোনাৰ ইয়োৰ নেম আপোনাৰ নামটো আপুনি কমপ্লিট নেমটো লিখিব আপোনাৰ ফাৰ্স্ট নেম আৰু লাষ্ট নেম আৰু আপোনাৰ ফোন নম্বৰটো মেনশন কৰিব তাৰ পিছত জানিবা এটো বস্তু ইমেইলটো আপোনাৰ ম্যান্ডেটৰি নহয় আপোনালোকৰ যদি ইমেইল আছে আপোনালোকে ইমেইলটো টাইপ কৰিব যদি ইমেইলটো নাই আপোনালোকে এটো বস্তু এৰি দিব বাকি যিমান বস্তু আছে সব ম্যান্ডেটৰি হয় যেতিয়ালৈকে বাকি বস্তুবিলাক আপোনালোকে ফিল আপ নকৰিব এই এপ্লিকেশনখন আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন সাবমিট নহব সো ইমেইলটো বাদ দি আপোনালোকে সব বস্তুই ফিল আপ কৰিব লাগিব সেকেন্ড হল আপোনাৰ ইয়াৰ নেক্সট অপচনটো হল আপোনাৰ এড্ৰেছ আপোনাৰ ঠিকনাটো কমপ্লিট ঠিকনাটো দিব আপোনালোকৰ ডিস্ট্ৰিক্ট বা টাউন বা সিটি আপোনাৰ পিন কোডটো আপোনাৰ এই ষ্টেট সব বস্তু মেনশন কৰি দিব তেতিয়া আমাৰ কাৰণে সুবিধা হয় যেতিয়া এই ৰেজিষ্ট্ৰেচনখন পাও আপুনি আমাৰ যোনটো আপোনাৰ সফটওয়্যাৰ আছে তাত আপলোড কৰোতে আমাৰ সুবিধা হয় ইয়াৰ নেক্সট অপচনটো হল আপোনাৰ ডেট অফ বাৰ্থ আপোনালোকে ইয়াত যদি আপোনাৰ ডেট অফ বাৰ্থটো হল জানুৱাৰী 1 তাৰিখ আপোনালোকে লিখিব 01/01/19 আপোনালোকৰ যোনটো চনটো হ'ব ইয়েৰটো 1986 ইয়াত আপোনাৰ আহিব মেল ফিমেল আপোনাৰ সেক্সটো ইয়াত মেনশন কৰি দিব অকুপেশন আপুনি যদি ফাৰ্মাৰ হয় ইয়াত ক্লিক কৰিব যদি আপুনি ষ্টুডেন্ট হয় ইয়াত ক্লিক কৰিব সাৰ্ভিস কৰিলে আপুনি ইয়াত বা আদাৰ্স যোনখিনি তিনিটা ক্যাটাগৰীত নাহে ইয়াত আদাৰ্স সিলেক্ট কৰিব ইয়াৰ নেক্সট অপচনটো হল অনলি ফৰ ভেজিটেবল আপোনাৰ ফাৰ্মাৰ্ছৰ কাৰণে ফাৰ্মাৰ্ছ ক্যাটাগৰী আপুনি যদি ফাৰ্মাৰ হয় আপুনি যদি এজন কৃষক হয় আপুনি ইয়াত মেনশন কৰি দিব আপোনাৰ টাইপটো কি আপুনি বা ভেজিটেবল বা ফাৰ্মাৰ হয় নে বা চিকেনৰ আপোনাৰ বেপাৰ আছে নে বা ডাক হয় এই বস্তুখিনি অপচন আছে আপোনালোকে ইয়াত গৈ সিলেক্ট কৰি দিব ইয়াৰ নেক্সট অপচন হল আপলোড ইয়োৰ ফটো আপুনি নিজৰ এখন ফটো আপোনালোকে পঠাব লাগিব আপোনালোকে যদি মোবাইলৰ পৰা এই ফৰ্মখন ফিল আপ কৰিছে তাত এই অপচনটো আছে আপোনাৰ চুজ ফাইল ইয়াত মোবাইলত গৈ পেলাই ইয়াত কৰিলে হ'ব বা ডেস্কটপৰ পৰা ইয়াত ক্লিক কৰিলে ডেস্কটপত গলে আপোনাৰ কম্পিউটাৰত যি ফৰ্ম আছে আপোনালোকে ইয়াত সিলেক্ট কৰি ইয়াত প্ৰথমতে আপোনালোকে নিজৰ ফটোখন ডেস্কটপৰ পৰা যদি আপোনালোকে এপ্লিকেশনখন ফাইল কৰিছে তেতিয়া আপোনালোকে প্ৰথমতে ফটোখন ডেস্কটপত গৈ আপলোড কৰি থব লাগিব ফাৰ্ষ্টত নিজৰ লোকেল ড্ৰাইভত গৈ যদি আপোনালোকে মোবাইলত ইউজ কৰিছে তেতিয়ালে একো নাই মোবাইলৰ পৰা ডাইৰেক্ট এই চুজ অপচনটো কৰিলে আপোনালোকক ক্যামেৰাতে খুল খাই যাব এই ক্যামেৰাত গৈ পেলাই ফটোখন মাৰি সেলফিখন মাৰি আপুনি ইয়াত আপলোড কৰিব পাৰিব নেক্সট অপচন হল আপোনাৰ আইডি প্ৰুফ আপুনি কোনখন আইডি আমাক সাবমিট কৰিব তাত আপুনি সিলেক্ট কৰিব আপোনাৰ ইয়াত অপচন আছে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি পাসপোৰ্ট বা আপোনাৰ ড্ৰাইভিং লাইসেন্স আৰু নেক্সট আপোনাৰ অপচন হল আপোনাৰ সিলেক্ট ইয়োৰ টাইপ অফ এড্ৰেছ প্ৰুফ আপোনাৰ এড্ৰেছ প্ৰুফৰ যোনখন ডকুমেন্ট সাবমিট কৰিব আপুনি হেখন ইয়াত ক্লিক কৰি দিব কোনখন ডকুমেন্ট আপোনালোকে সিলেক্ট কৰিছে আৰু এটা বস্তু যদি আপোনালোকে আইডি প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ সেম ডকুমেন্ট সাবমিট নকৰিব যদি ইয়াত ভোটাৰ আইডি ইয়াত যদি আপোনালোকে সিলেক্ট কৰিছে আইডি প্ৰুফ ইয়াত আপোনালোকে বেলেগ অপচন সিলেক্ট কৰিব সেম বস্তু ইয়াত আপোনালোকে ডকুমেন্টটো সাবমিট নকৰিব ইয়াৰ নেক্সট অপচনটো হল আপোনাৰ এড্ৰেছ প্ৰুফ আৰু আইডি প্ৰুফৰ ডকুমেন্টছ খিনি ইয়াত সাবমিট কৰিব পাৰিব ইয়াত যদি আপুনি কম্পিউটাৰৰ পৰা ইউজ কৰিছে আপোনালোকে ব্ৰাউজ ফাইলতো যাব পাৰিব যদি আপুনি মোবাইলৰ পৰা ইউজ কৰিছে ফৰ্মখন ফিল আপ কৰিবলৈ ইউজ কৰিছে তেতিয়ালে একেই যেনেকে আপোনাৰ ইয়াত আপলোড ইয়োৰ ফটোত কৰিছিলে ইয়াত অপচনটোত ক্লিক কৰি দিব আপোনালোকৰ ক্যামেৰাটো খুল খাই যাব মোবাইলত আৰু আপোনালোকে ফটোবিলাক মাৰি এখন-এখনকে আপোনালোকে সাবমিট কৰিব যদি আপুনি ডেস্কটপৰ পৰা ইউজ কৰিছে বা ল্যাপটপৰ পৰা ইউজ কৰিছে ইয়াত ক্লিক কৰি দিলে হল আপোনাৰ যোনখিনি বস্তু ইয়াত সোমাই আছে আপোনাৰ নিজৰ কম্পিউটাৰটোত তাত গৈ পেলাই সিলেক্ট কৰি ইয়াত আপলোড কৰি দিলে হৈ গ'ল
আৰু লাষ্ট অপশ্যনটো হ'ল এজেণ্ট কোড এজেণ্ট কোডটো হ'ল যদি আমাৰ এমপ্লয়িজে গৈ পেলাই যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিছে তেহেঁতৰ নিজৰ এটা কোড আছে তেহেঁতি ভৰাব যদি আপুনি কাষ্টমাৰ হয় আপুনি ইয়াত চিলেক্ট কৰিলে হৈ গ'ল কাষ্টমাৰ সেইটো বস্তু আপোনাৰ অট'মেটিকলি ইয়াত ছাবমিট হৈ যাব নেক্সট অপশ্যনটো হ'ল ছাবমিট আপুনি যেতিয়া ছাবমিট কৰিব এই ফৰ্মখন আমাৰ ওচৰত আহি যাব আৰু যেতিয়া আমি আপোনাৰ ফৰ্মখন পাম আপোনালোকক উইদিন 24 আৱাৰ্ছত আমাৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ কোম্পানী ইমন হেচাৰীজ পৰা আপোনাৰ ফোন আহিব ফোনটো আহি আপোনালোকৰ কনফাৰ্মেশ্যনবিলাক ল'ব আৰু যদি কিবা আপোনালোকৰ কিবা ডাউট আছে এই ভিডিঅ'টোত গৈ কমেণ্ট কৰিব ছাবস্ক্ৰাইবো কৰিব আমাৰ চেনেলটো যদি আপোনালোকৰ ওচৰত আমাৰ ফোন নম্বৰ আছে কিবা এটা যদি ডাউট আছে আমাক ফোন এটা কৰিব আমি আপোনালোক নিশ্চয় সহায় কৰিম ধন্যবাদ